মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে মই মোৰ চেনেলৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছা। এই বন্ধৰ সময়ছোৱাত তোমালোকে অযথা সময় নষ্ট নকৰি ঘৰতে ভালদৰে পঢ়া শুনা কৰা আৰু অনলাইনৰ যোগেদি কিছুমান শিক্ষা প্ৰদান কৰা হৈ আছে, এইবোৰ গ্ৰহণ কৰিবলৈ তোমালোকে যত্ন ল'বা। এতিয়া মই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ এটা গুৰুত্বপূৰ্ণ লেছন লৈ আহিছোঁ, যিটোৱে তোমালোকৰ কাৰণে বহুতো সহায় হ'ব। লেছনটো হ'ল স্মৃতি। সেই স্মৃতিৰ লেছনটো খুবেই গুৰুত্বপূৰ্ণ। স্মৃতিৰ বিষয়ে আজি আলোচনা কৰা হ'ব। অতি গুৰুত্ব সহকাৰে তোমালোকে শুনিবা বুলি আশা ৰাখিছোঁ আৰু এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ যাতে তোমালোকে এই লেছনটো কোনো ধৰণৰ স্কিপ নকৰাকৈ তোমালোকে উপভোগ কৰা, কিয়নো স্কিপ কৰিলে তোমালোকে ভালদৰে বুজি নাপাবা। এটাৰ লগত আনটো সম্পৰ্ক হৈ আছে, যাতে তোমালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ তোমালোকে ভালদৰে লেছনটো গ্ৰহণ কৰিব পাৰা। এতিয়া আমি লেছনটো আৰম্ভ কৰিবলৈ লৈছোঁ। স্মৃতি। মেমৰি। স্মৃতি কি? স্মৃতি কাক বোলে? স্মৃতিৰ সংজ্ঞা আৰু ইয়াৰ বৈশিষ্ট্যৰ বিষয়ে আজি আলোচনা কৰা হ'ব। খুবেই গুৰুত্বপূৰ্ণ সহকাৰে শুনিবা। এতিয়া স্মৃতি অথবা মেমৰি। মেমৰি বুলি ক'লে মোবাইলৰ মেমৰি আছে, যেনেকুৱা ধৰা 4GB 8GB মেমৰি ইত্যাদি ইত্যাদি ধৰণৰ মেমৰি আছে। তাতে বিভিন্ন ধৰণৰ মুভিজ, ভিডিঅ'ছ, ফটো তাতে ডাউনলোড কৰিব পাৰি, তাতে জমা ৰাখিব পাৰি। কিন্তু মানুহৰ যে মেমৰি আছে, হয়তো কিছুমানে নাজানে, কিন্তু মানুহৰ মেমৰিটো এনেকুৱা বিস্তাৰ, এনেকুৱা বহল, যিটো কাৰো লগত তুলনাই কৰিব নোৱাৰি। ইয়াৰ কোনো নিৰ্দিষ্ট ফিক্স GB নাই মানুহৰ বহল। সেই মেমৰিৰ বিষয়ে আজি আলোচনা কৰিম, অৰ্থাৎ স্মৃতিৰ বিষয়ে আলোচনা কৰিম। স্মৃতি কাক বোলে? বাস্তৱ পৰিস্থিতিত নানা ধৰণৰ বস্তু আমি প্ৰত্যক্ষ কৰোঁ। এই প্ৰত্যক্ষ কৰা বস্তুৰ একো একোটা ছাপ আমাৰ মনৰ অচেতন স্তৰত থাকি যায়। মনৰ এই অচেতন স্তৰৰ পৰা পূৰ্বৰ অভিজ্ঞতাক অবিকল বা হুবহু পুনৰুদ্ধাৰ কৰা বা পুনৰস্মৰণ কৰাৰ যি মানসিক শক্তি, তাকেই স্মৃতি বুলি কোৱা হয়। স্মৃতিৰ ধাৰণাটো খুবেই কঠিন, কিয়নো পুৰণি শক্তিতত্ত্ব মনোবিজ্ঞানীসকলৰ মতে স্মৃতি শক্তিটো মানসিক শক্তি বুলি গণ্য কৰিছিল আৰু স্মৃতি গুণটোৱে তেওঁলোকে জন্মগত গুণ বুলি অভিহিত কৰিছিল। সেই স্মৃতিটোক কিছুমান বিশেষ শিক্ষণ প্ৰশিক্ষণৰ জৰিয়তে কিছু পৰিমাণ উন্নতি কৰিব পৰা যায় বুলি তেওঁলোকে কৈছিল। কিন্তু আধুনিক মনোবিজ্ঞানীসকলে পুৰণি মনোবিজ্ঞানীসকলৰ ধাৰণাটো সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছে। বিৰোধিতা কৰি কয় যে স্মৃতি শক্তিটো এক মানসিক শক্তি নহয়, ই এক মানসিক প্ৰক্ৰিয়া আৰু স্মৃতি শক্তিটো জন্মগত গুণ নহয়। ইয়াত বিশেষভাৱে তিনিটা কাৰ্য জড়িত হৈ আছে। বাস্তৱত অভিজ্ঞতা লাভ কৰা, জ্ঞানসমূহ আহৰণ কৰা, অৰ্থাৎ বাস্তৱত যিখিনি জ্ঞান আহৰণ কৰিব, সেইখিনি জ্ঞান সঞ্চিত কৰা আৰু সঞ্চিত কৰি সেই জ্ঞানখিনি হুবহু পুনৰস্মৰণ বা পুনৰুদ্ধাৰ কৰাক স্মৃতি বুলি আখ্যা দিছে। এই আলোচনাৰ পৰা বুজা যায় যে বাস্তৱ পৰিস্থিতিত আমি জ্ঞান অভিজ্ঞতা আহৰণ কৰাৰ পিছত সেই জ্ঞান অভিজ্ঞতাখিনি সঞ্চিত কৰি আৰু সঞ্চিত কৰা জ্ঞানখিনিক আমি হুবহু পুনৰুদ্ধাৰ বা পুনৰস্মৰণ কৰাক স্মৃতি বুলি ক'ব পাৰোঁ। এতিয়া আমি স্মৃতিৰ সংজ্ঞাৰ বিষয়ে আলোচনা কৰিম। তোমালোকে এটা কথা মনত ৰাখিবা যে স্মৃতিৰ সংজ্ঞাই হওক বা যিকোনো বিষয়ৰ সংজ্ঞা হওক, সংজ্ঞা লিখিবলৈ হ'লে ইয়াৰ ঊৰ্ধ্বকমৰ মাজত যিখিনি শব্দ,
এইখিনি শব্দ কেতিয়াও চেঞ্জ নকৰিবা আৰু এই শব্দখিনি চেঞ্জ কৰিলে তোমাৰ সংজ্ঞাটো সম্পূৰ্ণৰূপে শুদ্ধ নহয় সেয়া স্মৃতিৰ সংজ্ঞাটো মই এটা লিখি দিছোঁ সেই হিচাপে তোমালোকে লিখিবা স্মৃতিৰ সংজ্ঞা স্মৃতিৰ সংজ্ঞা এতিয়া মনোবিদ মেকডুগালৰ মতে স্মৃতি কি মনোবিদ মেকডুগালৰ মতে কমা ইয়াৰ ঊৰ্ধ্বত কমা আৰম্ভ হ'ল সীমিত বা সংকীৰ্ণ অৰ্থত সীমিত বা সংকীৰ্ণ অৰ্থত স্মৃতি বা স্মৰণ হৈছে অতীতত লাভ কৰা অভিজ্ঞতা কোনো ঘটনা মনত কৰা কল্পনা অতীতত লাভ কৰা ঘটনা সীমিত বা সংকীৰ্ণ অৰ্থত স্মৃতি বা স্মৰণ হৈছে অতীতত লাভ কৰা অভিজ্ঞতা কোনো ঘটনা মনত কৰা কল্পনা অৰ্থাৎ মেকডুগালৰ মতে তেওঁ সংকীৰ্ণ অৰ্থত কৈছে যে অতীতত যিখিনি অভিজ্ঞতা লাভ কৰিছে এইখিনি পুনৰিস্মৰণ কৰাৰ যিখিনি ক্ষমতা আছে এইখিনিক তেওঁ স্মৃতি বুলি কৈছে ঠিক এইদৰে মনোবিদ ৰাইবানৰ মতে স্মৃতি হৈছে আমাৰ অভিজ্ঞতা সংগ্ৰহ কৰাৰ যি ক্ষমতা আছে এই অভিজ্ঞতা সংগ্ৰহ কৰাৰ কিছু পিছত আগৰ অভিজ্ঞতাখিনিক পুনৰিস্মৰণ কৰিব পৰা যি ক্ষমতা তাকেই স্মৃতি বুলি কোৱা হয় এতিয়া মই স্মৃতিৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰিম স্মৃতিৰ বৈশিষ্ট্য এক নম্বৰত বাস্তৱ অভিজ্ঞতা অথবা এক্সপেৰিয়েন্স অফ ৰিয়েলিটি এক্সপেৰিয়েন্স অফ দ্য ৰিয়েলিটি স্মৃতিৰ বৈশিষ্ট্যসমূহৰ ভিতৰত প্ৰথমে আমি আলোচনা কৰিবলৈ লৈছোঁ বাস্তৱ অভিজ্ঞতা এক্সপেৰিয়েন্স অফ দ্য ৰিয়েলিটি স্মৃতি প্ৰয়োগৰ বাবে বাস্তৱ ইন্দ্ৰিয় অনুভূতি আৰু অভিজ্ঞতাৰ প্ৰয়োজন ইয়াৰ অবিহনে আমি স্মৃতিৰ কথা কল্পনাই কৰিব নোৱাৰি এনে বাস্তৱ অভিজ্ঞতা অবিহনে স্মৃতি গঠনৰ বা স্মৃতি প্ৰয়োগৰ প্ৰশ্নই নুঠে অবাস্তৱ কথা কল্পনা কৰিব পাৰিলেও স্মৃতি প্ৰয়োগৰ প্ৰশ্নই নুঠে অৰ্থাৎ আমাৰ স্মৃতিটো নিৰ্ধাৰণ কৰিবলৈ হলে বা স্মৃতিটো আমি গ্ৰহণ কৰিব হলে আমাৰ কি কৰিব লাগিব বাস্তৱ অভিজ্ঞতা থাকিব লাগিব বাস্তৱত কিবা শিক্ষা হওক অভিজ্ঞতা হওক
থাকিব লাগিব, তেতিয়াহে আমি স্মৃতিটো ফলৱৰ্তী হ'ব পাৰিম। আৰু যদি কোনো বাস্তৱত অভিজ্ঞতা নাথাকে তেতিয়াহ'লে স্মৃতি প্ৰয়োগৰ কোনো প্ৰশ্নই নুঠে। বাস্তৱত যেতিয়া তুমি অভিজ্ঞতা গ্ৰহণ নকৰিবা তেতিয়া তোমাৰ স্মৃতি কেনেকৈ গঠন হ'ব। আৰু যদি তোমালোকে অবাস্তৱ কিছু কল্পনা কৰা সেইটো কিন্তু স্মৃতিত প্ৰয়োগ কৰিব নোৱাৰি। অবাস্তৱ কি কল্পনা কৰিবা? উদাহৰণ হিচাপে দুজন ছাত্ৰৰ কথা কৈছোঁ। ধৰা এজন ছাত্ৰই ক্লাছত ভালদৰে মনোযোগ দি আছে আৰু এজন ছাত্ৰই ক্লাছতে অহা নাই। তেতিয়াহ'লে যিজন ছাত্ৰই ক্লাছত আহিছে তেওঁ নিশ্চয় বাস্তৱত কিছু জ্ঞান অভিজ্ঞতা লাভ কৰিছে। সেই জ্ঞান অভিজ্ঞতাখিনি তেওঁ বাস্তৱত পৰিণত কৰিব পাৰিছে আৰু তাৰ পৰাই তেওঁ স্মৃতি সৃষ্টি কৰিব পাৰিছে। আৰু বেলেগ এজন ছাত্ৰ তেওঁ ক্লাছতে অহা নাই, তেওঁ ক্লাছৰ বিষয়ে তেওঁ কি কল্পনা কৰিব? তেওঁ যিটো কল্পনা কৰিব এইটো হ'ব অবাস্তৱ কল্পনা। ইয়াৰ জৰিয়তে স্মৃতি সৃষ্টি নহয়। ইয়াৰ পৰা বুজা গ'ল যে স্মৃতি সৃষ্টি হ'ব হ'লে কিছুমান বাস্তৱ অভিজ্ঞতা থাকিব লাগিব, তেতিয়াহে স্মৃতি সংগঠিত হ'ব। এতিয়া আমি স্মৃতিৰ দ্বিতীয় বৈশিষ্ট্যলৈ গৈছোঁ, পুনৰস্মৰণ। পুনৰস্মৰণ প্ৰয়োজন। Need of recalling. Need of recalling অৰ্থাৎ স্মৃতিটো সবল হ'বলৈ হ'লে ইয়াৰ পুনৰস্মৰণৰ দৰকাৰ। পুনৰস্মৰণৰ ভূমিকাটো খুবেই গুৰুত্বপূৰ্ণ। যদি কিবা জ্ঞান অভিজ্ঞতা লাভ কৰিছা তেতিয়াহ'লে সেই জ্ঞান অভিজ্ঞতাখিনিক তুমি পুনৰস্মৰণ কৰিলে তোমাৰ স্মৃতিটো দীৰ্ঘস্থায়ী হ'ব। পুনৰস্মৰণৰ অবিহনে তুমি যিমানেই শিক্ষা বা জ্ঞান আহৰণ নকৰা কিয় সেই জ্ঞানখিনি তুমি দীৰ্ঘস্থায়ী ৰূপত বা স্থায়ী ৰূপত ল'ব নোৱাৰিবা। সেইকাৰণে স্মৃতিক দীৰ্ঘস্থায়ী কৰিব হ'লে পুনৰস্মৰণৰ দৰকাৰ আছে। এতিয়া আমি স্মৃতিৰ তৃতীয় বৈশিষ্ট্যলৈ গৈছোঁ, পুনৰাবৃত্তিকৰণ, ৰেপিটেশ্যন। পুনৰাবৃত্তিকৰণ হৈছে স্মৃতিৰ তৃতীয় বৈশিষ্ট্য। যিকোনো শিক্ষণ বা অভিজ্ঞতা সংৰক্ষণৰ বাবে পুনৰাবৃত্তিৰ নিতান্তই প্ৰয়োজন। পুনৰাবৃত্তি অবিহনে স্মৃতি সফল নহয়। যিকোনো শিক্ষণ বা অভিজ্ঞতা আহৰণ কৰাৰ পিছত যদি পুনৰাবৃত্তি কৰা দেখা নাযায় তেতিয়াহ'লে প্ৰতিৰূপসমূহ দুৰ্বল হৈ স্মৃতিশক্তি বিলুপ্ত হোৱা দেখা যায়। অৰ্থাৎ ইয়াৰ পৰা ক'ব পাৰোঁ যে তুমি যিকোনো বিষয়ত শিক্ষা গ্ৰহণ নকৰা কিয় তোমাৰ পুনৰাবৃত্তিৰ খুবেই দৰকাৰ। তুমি যিকোনো বিষয়ত তুমি শিক্ষা গ্ৰহণ কৰিছা সেইখিনিক তুমি ৰিপিট কৰিবা। ৰিপিট কৰিলেহে তোমাৰ মনত স্থায়ীভাৱে থাকি যাব আৰু স্মৃতিশক্তি বৃদ্ধি পাব। চতুৰ্থ বৈশিষ্ট্যটো আমি লৈছোঁ সুস্থ মানসিক সুস্থ মানসিক স্বাস্থ্যৰ আৱশ্যক।
সুস্থ মানসিক স্বাস্থ্যৰ আৱশ্যক need of good mental health need of good mental health মানসিক স্বাস্থ্য অসুস্থ আৰু দুৰ্বল হ'লে শিক্ষণ বা অভিজ্ঞতা আহৰণ কৰিবলৈ অপাৰগ হয় ফলস্বৰূপে স্মৃতিশক্তি লাভ কৰিবলৈ বাধাৰ সৃষ্টি হয় গতিকে পুনৰস্মৰণ কৰিব হ'লে সুস্থ মানসিক স্বাস্থ্যৰ আৱশ্যক স্মৃতিসমূহ দীৰ্ঘস্থায়ী কৰিব খুজিলে তোমাৰ সুস্থ মানসিক স্বাস্থ্যৰ আৱশ্যক আমি এটা শিক্ষাৰ সংজ্ঞা পাই আহিছোঁ এৰিষ্টটলৰ মতে শিক্ষা সুস্থ দেহত সুস্থ মনত সৃষ্টি কৰে ইয়াৰ ওপৰত ভিত্তি কৰি যে মানুহৰ শৰীৰটো যদি সুস্থ নাথাকে মনটো অসুস্থ হয় মানুহৰ শৰীৰ সুস্থ থাকিলেহে মনটো সুস্থ হ'ব আৰু মন সুস্থ থাকিলেহে শিক্ষা ফলৱৰ্তী হ'ব ইয়াৰ পৰা বুজা যায় যে যদি মানুহৰ শৰীৰটো ঠিক নাথাকে দেহটো দুৰ্বল হৈ থাকে তেতিয়াহ'লে স্মৃতি শক্তিটো দুৰ্বল হয় সেইকাৰণে স্মৃতি শক্তিটো সবল কৰিব হ'লে আমাৰ সুস্থ মানসিক স্বাস্থ্যৰ আৱশ্যক এতিয়া আমি স্মৃতিৰ পঞ্চম বৈশিষ্ট্যলৈ গৈছোঁ প্ৰতিৰূপ সংৰক্ষণ প্ৰতিৰূপ সংৰক্ষণ ৰেটিং ইমেজ ৰেটিং ইমেজ ব্যক্তিয়ে ইন্দ্ৰিয় অভিজ্ঞতা প্ৰতিৰূপসমূহ সংৰক্ষণ কৰি ৰাখিব পৰা ক্ষমতাৰ ওপৰত স্মৃতি বিশেষভাৱে নিৰ্ভৰ কৰে আৰু এই প্ৰতিৰূপ সংৰক্ষণ কৰিব পৰা ক্ষমতা যাৰ দুৰ্বল তেওঁ স্মৃতি শক্তি প্ৰয়োগ কৰিব নোৱাৰিব সেইকাৰণে স্মৃতি প্ৰয়োগ কৰিব হ'লে আমাৰ প্ৰতিৰূপ সংৰক্ষণৰ ক্ষমতাটো সবল হ'ব লাগিব তেতিয়াহ'লেহে আমাৰ স্মৃতি সংগঠিত হ'ব এতিয়া আমি স্মৃতি অৰ্থাৎ 6 নম্বৰ যেটো বৈশিষ্ট্য স্মৃতি এক যান্ত্ৰিক ক্ৰিয়া mechanical activity মেচিনিকেল এক্টিভিটি স্মৃতিক এই কাৰণে যান্ত্ৰিক ক্ৰিয়া বুলি কোৱা হৈছে কিয়নো আমি আহৰণ কৰা জ্ঞান অভিজ্ঞতাখিনিক যন্ত্ৰৰ নিচিনা যেতিয়া যিটোৰ দৰকাৰ যেতিয়া যিটোৰ প্ৰয়োজন যন্ত্ৰৰ নিচিনা অবিকলে আমি উলাই দিব পাৰিছোঁ সেই কাৰণে স্মৃতিক যান্ত্ৰিক ক্ৰিয়া বুলি কোৱা হৈছে স্মৃতিক এক যান্ত্ৰিক ক্ৰিয়া বুলি কোৱা হৈছে য'ত ব্যক্তি এজনৰ মানসিক ক্ৰিয়াৰ কোনো সৃষ্টিশীল বা নতুনত্ব নাথাকে ইয়াত তিনিটা ক্ৰিয়া জড়িত হৈ থাকে অভিজ্ঞতাখিনি আহৰণ কৰি সঞ্চিত কৰা আৰু প্ৰয়োজন সাপেক্ষে যাৰ যিখিনি লাগে সেইখিনি উলিয়াই দিয়া এই কাৰণে ইয়াক যান্ত্ৰিক ক্ৰিয়া বুলি কোৱা হৈছে মানুহৰ স্মৃতিটো এক যন্ত্ৰৰ সদৃশ কিয়নো যন্ত্ৰৰ নিচিনা কামখিনি কৰি আছে যেতিয়া যিটোৰ দৰকাৰ সেইটো মানুহৰ স্মৃতিৰ পৰা ওলাই আছে উদাহৰণ হিচাপে আমি যদি ক'ব যাওঁ ধৰা এক্সামৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে গোটেইখিনি কিতাপ তেওঁলোকে ষ্টাডি কৰে ষ্টাডি কৰাৰ পিছত তেওঁ যিটো বিষয় এক্সাম দিব যাব সেই এক্সামত নিৰ্দিষ্ট কিছুমান কুৱেশ্যন আহিব
আৰু এই কুৱেশ্যনখিনি মগজু অৰ্থাৎ স্মৃতিয়ে সাপ্লাই দিব যে এইখিনি কুৱেশ্যনৰ এইখিনি এনসাৰ ই যন্ত্ৰৰ নিচিনা কাম কৰি আছে সেইবাবে ইয়াক এক যান্ত্ৰিক ক্ৰিয়া বুলি কোৱা হৈছে আজি স্মৃতিৰ বিষয়ে আলোচনা কৰা হ'ল স্মৃতি কাক বোলে স্মৃতিৰ সংজ্ঞা স্মৃতিৰ বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰা হ'ল যদি কৰবাত বুজা নাই তেতিয়াহ'লে কমেন্ট বক্সত জনাবা আৰু যিমান পাৰা শ্বেয়াৰ কৰিবা যাতে অন্য ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা কিছু সকাহ পায় এইখিনি আজিৰ ক্লাছ টেক কেয়াৰ বাই বাই